তুমি আজি স্কুল নগলা তোমাৰ স্কুল বন্ধ ন খাই দিয়াচোন ভাত মিনিকে খাই দিয়াচোন মামা গুড মৰ্নিং এভৰিৱান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ কি খবৰ ভালে আছে নিশ্চয় সকলোৱে আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকে মোৰ বহুতে ভাল লাগে আৰু আজি ইয়াক গ্ৰীণ টিৰ ভাত মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ লিপটন গ্ৰীণ টি মাজতে আকৌ চেনি বাদ দি মই হেৰি খোৱা কৰিছিলোঁ আপোনালোকে দেখিছিলে এইটো কি কয় মিচিৰি খোৱা কৰিছিলোঁ কিন্তু মিচিৰিটো অলপ মিঠা থাকে লাহে লাহে ভাবিছোঁ এতিয়া গ্ৰীণ টি খোৱা ষ্টাৰ্ট দিওঁ কাৰণ গ্ৰীণ টি বহুতে ভাল একচুৱেলি মই আগতে খাইছিলোঁ টেষ্টটো বহুতে বেয়া লাগিছিল তো খোৱা বাদ দিছিলোঁ কিন্তু এতিয়া ভাবিছোঁ আকৌ খাওঁ খালে বেয়া লাগিলেও উপায় নাই আৰু মানুহজনেও খাই বেয়া পায় তেওঁকো আজি একাপ দি চাওঁ আৰু কি কয় ঠিক নাই আৰু এনেই নৰ্মেলি এডভাৰটাইজত যেনেকুৱা এক্সপ্ৰেশ্যনটো দিয়ে মানুহে খাই কিন্তু সঁচাকৈ সেনেকুৱা নালাগে দেই মোৰ এক্সপ্ৰেশ্যনটো দেখি কেনেকুৱা লাগিছে হেল্থৰ কাৰণে বহুত ভাল সেইটো কাৰণে মই খাওঁ মাজে মাজে আৰু চেনিটো নাখাওঁৱে দেখিছিলে আপোনালোকে খালেও কেতিয়াবা আৰু আলহী ঘৰতো খাব লাগিব ক'ত তাতে মোক আৰু মিচিৰি দিব এইটো মিচিৰি দিয়ে খাওঁ চাহত আৰু ঘৰত কেতিয়াবা গ্ৰীণ টি খাওঁ আৰু গ্ৰীণ টি মানে মোৰ বহুত আছে যেতিয়াই মন যায় গ্ৰীণ টি খাওঁ নহ'লে নৰ্মেল চাহ খাওঁ আজি বাৰ্বিক মই অফিচত লৈ যাব লাগিব তাই জাষ্ট শুই উঠিছেহে তাই বহুত দেৰিকৈ শুই উঠিছে বন্ধ বুলি তাই শুই থাকিব দিছিলোঁ আৰু আজি দেউতাকো যিহেতু যাব ময়ো যাব তাইৰ স্কুল বন্ধ তাই ঘৰত থাকিলে আমনি কৰিব সেইবাবে আজি তাইক অফিচ লৈ যাম আৰু অফিচ লৈ গ'লে আপোনালোকে চাবচোন তাই কি কৰি থাকে দিনটো আজি ভ্লগটো অকল তাইক দেখাম বুলিয়ে বনাইছোঁ মেইনলি তাই বহুতে আমনি কৰে আৰু বহুত প্ৰব্লেম হয় তাইক লৈ গ'লে অফিচত বাৰ্বি তুমি এতিয়া ক'ত গৈ আছা তুমি আজি স্কুল নগ'লা তোমাৰ স্কুল বন্ধ ন বাৰ্বিৰ স্কুল বন্ধ সেইটো কাৰণে বাৰ্বিক আজি মই অফিচত লৈ যাওঁ কাৰণ দেউতাকো আজি স্কুল গৈছে আৰু মই অফিচ গ'লে তাই অকলে ঘৰত অকণমান আমনি কৰি থাকিব মাহঁতক মাৰো ক'ৰবাত যাব লগা আছে বেংকত আৰু দেউতাৰো কিবা কাম থাকিব পাৰে আৰু অকলে ৰাখিব দিগদাৰ পাব তাইক আজি লৈ আহিছোঁ অফিচত ন বাৰ্বি তুমি অফিচত কি কৰি থাকিবা মাৰ লগত খেলি থাকিব বোলে মই এতিয়া তাইৰ লগত অফিচত গৈ খেলিলেহে হ'ব মোৰ একদম বিল এগাল বনাব আছে এইবোৰ চব বনাই মেলি মই কাষতে তাইক চকীখন বহাই থৈ দিম আৰু কিবা এখন কিতাপ দি থৈ দিব লাগিব আৰু ড্ৰয়িং চয়িং আঁকা বুক এখন লৈ আহিছোঁ সেইখন চাই থাকিব নহ'লে মাজে মাজেতো আৰু মোবাইলটো চাবই আৰু উপায় নাই আৰু ফাইনেলি আহি মই অফিচ পাই গ'লোঁ অফিচ মানে একচুৱেলি এইটো ব্লক ভ্ৰমণদা ডেভেলপমেণ্ট ব্লক আৰু সন্মুখে পঞ্চায়তটো আছে এইটো পঞ্চায়ত দুইটা মোৰ ওচৰতে যিহেতু বহুতেই ভাল হবে কিন্তু তাই ঘৰত একো খাই আনিছিল আহিয়ে তাইক ভোক লগা বাবে তাইক এটা চকলেট খাবলৈ দিলোঁ আৰু ৰাতিপুৱা উঠি তাই বিস্কুট লাল চাহ বিস্কুট খাই কিন্তু আজি ঘৰত কোনো কাৰণতে খাব মন নকৰিলে সেইবাবে ভাবিছোঁ অকণ তাইক প্ৰথমতে চাহ একাপ খুৱাই ল'ম অফিচতো আজি সোনকালে আহিলোঁ যিহেতু তাইক ভাবিলোঁ বিস্কুট নিউট্ৰিচইচ বিস্কুটটো চাহত তিয়ালে তাই খুব ভাল পায় গতিকে তাইকো দিলোঁ আৰু লগতে দাদাজন GRS দাদাজন আছিলে মোৰ লগত দাদাজনকো বোলো একাপ চাহ খাই লওঁ তাই আকৌ দাদাজনৰ লগতে গুচি গ'ল চাহ তাহ খাই সোনকালে তাৰপিছত মই গৈ আছোঁ মোক দেখা পাই তাইক আহিছে ব'লা আহা মই ক'ত বহোঁ বাৰ্বি মই ক'ত বহোঁ এইখন চকী আছে বহিব পাৰিম ব'লা বহিম ব'লা তুমি ক'ত বহি আছিলা তুমি মামাৰ লগত গুচি আহিলা মই বিচাৰি আছোঁ ডিঙিত লাগি গ'ল নেকি তাই ঘৰত যিহেতু ভাতো খোৱা নাছিল আহিয়ে তাইক ভাত কেইটামান খুৱাই দিলোঁ তাই কৈছে মা ভোক লাগিছে ভাতটো খাই লওঁ অফিচৰ কাম কৰাৰ আগতে চাহ আনিছিলোঁ তাই আকৌ ভোক লাগিলে কাৰণ আমি যিহেতু ভাত খাই আছোঁ আৰু তাই ভাত খাই অহা নাই ভোক লাগিবই দিয়কচোন সৰু ল'ৰা ছোৱালী আৰু বিস্কুট খালে ক'তনো পেট ভৰে সেইবাবে ভাত দালি এনেকৈ ভাজি অকণমান আনিছিলোঁ আৰু এয়া তেওঁ GRS দাদাৰ লগত পূৰা ঘূৰি আছে পূৰা একদম ইফাল সিফাল দৌৰি ফুৰিছে তাই খুব ভাল পাইছে তাইক এনেকৈ খেলি থাকিব দিয়া বাবে আৰু মোৰ যিহেতু বহুত বিল লিখিব আছিলে মই নিজৰ ৰুমতে বহি পূৰা লিখি আছোঁ আৰু তাই ইফাল সিফাল কৰি দৌৰি ফুৰিছে আৰু মাজতে আকৌ আহি কেনে এবাৰ মোৰ কোচত আহি বহি ল'লে আৰু মোৰ কোচত আহি বহি ল'লে উপায় নাই তেনেকৈ কাম কৰি আছোঁ যিহেতু মাকক এইটো ইমান সময় বাহিৰতো অকলে খেলি নাথাকে দিয়কচোন আৰু এনেই ৱৰ্কিং মমবিলাকৰ এনেকুৱা অৱস্থা হয়েই আপুনি মানে পোৱালি থাকিলে উপায় নাই কেতিয়াবা অফিচতো লৈ যাব লাগিব কেতিয়াবা কেছত থৈ যাব লাগিব আৰু মাজতে তেওঁ আকৌ লেট্ৰিন লাগিল আকৌ কাম চাম তাতে এৰি থৈ দাদাজনে পানী আনিলে চাওকচোন আকৌ এতিয়া এইবিলাক কৰি ফুৰিছোঁ মানে বাৰ্বি কি হ'ল দুষ্ট কৰি আছিলে অকণমান গালি দিলোঁ যে এতিয়া এয়া
এইবোৰ কৰি থাকিব মানে মই অফিচৰ কাম কৰিব পাৰোঁ নাই কি কৰিব পাৰোঁ মানে বেছি দুষ্ট কৰি থাকিলে মাজে মাজে খং উঠে কেইটামান গালি দিওঁ বহুত আমনি হয় কিন্তু কেতিয়াবা এনেকৈ অফিচ টাইমতো অলপ উপায় নাই ল'ৰা ছোৱালীৰ লগত আকৌ গাখীৰ খোৱা হ'ল বটলত দুভৰাই দিলোঁ তথাপিও এনেকৈ কাম কৰি আছোঁ আজি দিনটো এনেকৈয়ে গ'ল আজিও ফিল্ডত যাব নোৱাৰিলোঁ বিলবিলাকৰ কাৰণে আৰু তাইও তাই দেখিছেনে লেট্ৰিন কৰোঁতে জোতাযোৰটো পেচাব পৰিছিলে সেয়াও ভিজাই ল'লে জোতাযোৰ শুকাই থৈছিলোঁ আকৌ এয়া জোতাযোৰ তাই লৈ তোমাৰ লগত অফিচ আহিলে মোৰ কিমান দিগদাৰ হয় তুমি গম পাইছা নহয় এতিয়া আৰু আহিবানে তুমি আৰু আহিবা আহি থাকোঁতে তাই টোপনি আহিল আকৌ পিছপিনে গৈ নিজে অকলে গৈ শুই আছে মা মই পিছতে শুই দিয়া বুলি কৈ শুই ল'লে আৰু মই অলপ সোনকালে আজি অফিচৰ পৰা আহিলোঁ মানে কি হ'ল লেপটপত অকণমান কাম কৰিব লগা আছিল আৰু লেপটপটো অফিচত কোনো কাৰণত মেলিব নোৱাৰে কাৰণ মেলিলেই বাৰ্বিয়ে উল্টা পুল্টা টিপি কিবা কৰি দি আহি ঘৰত আহি আকৌ লাইট চাইট অফ কৰি মই অলপ লেপটপত কাম কৰিলোঁ আৰু আজি ভিডিঅ'টো দীঘল নকৰোঁ আজি ইয়াৰ পিছত আমি ওলাই যাম ক'ত ওলাই যাওঁ কি কৰোঁ গোটেই দিনটো ভিডিঅ'টো আকৌ ছেকেণ্ড ভিডিঅ'ত দেখাম আপোনালোকক আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল যদি প্ৰথমবাৰ ভিডিঅ' চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ তেন্তে বাই